হেল্ল' ফ্ৰেণ্ডছ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ ৰিগাৰ কম্পিটিটিভ চেনেলটিলৈ। আৰু আজি আমি আলোচনা কৰিম অসম টেট 2021 সমাজ বিজ্ঞানৰ অৰ্থনীতি খণ্ডটো। এই খণ্ডটিত চিলেবাছ ৱাইজ ফাৰ্ষ্ট টপিকটো হৈছে বেচিক কনচেপ্ট অফ ইকনমিক্স, প্ৰডাকশ্যন, ইউটিলিটি, ইনকাম, ৱেল্থ, মানি এণ্ড প্ৰাইচ। আহক তেতিয়াহ'লে দেৰি নকৰি আৰম্ভ কৰোঁ এই টপিকটি। ইংৰাজীৰ ইকনমিক্স শব্দটো আহিছে গ্ৰীক ভাষাৰ ঐকনমিয়া শব্দৰ পৰা। এইটো মনত ৰাখিব যে ঐকনমিয়া শব্দৰ পৰা আহিছে। আৰু অৰ্থনীতিৰ পিতৃ বুলি কৈছে আদাম স্মিথক। আদাম স্মিথ অৰ্থনীতিৰ পিতৃ বা ইকনমিক্স, ফাদাৰ অফ ইকনমিক্স। এতিয়া প্ৰথম টপিকটো হৈছে প্ৰডাকশ্যন, যাক আমি উৎপাদন বুলি কওঁ। এখন দেশৰ কোনো এবিধ উপযোগী সামগ্ৰী বা সেৱাৰ সৃষ্টি হৈছে দেশখনৰ উৎপাদন। এখন দেশত হয় সামগ্ৰী নতুবা সেৱাৰ সৃষ্টি হ'ব লাগিব আৰু সেইটো দেশৰ উৎপাদন হ'ব। এইটো যিকোনো এটা বৰ্ষত হ'ব পাৰে। যিকোনো এটা বৰ্ষক ভিত্তিবৰ্ষ হিচাপে লৈ যি উৎপাদন হ'ব বা যি সৃষ্টি হ'ব সেইটোৱে হ'ব দেশখনৰ প্ৰডাকশ্যন বা উৎপাদন। উৎপাদনৰ চাৰিটা উপাদান আছে, কম্পনেণ্টছ অফ প্ৰডাকশ্যন। সেই চাৰিটা হৈছে ভূমি, লেণ্ড, শ্ৰম, লেবাৰ, মূলধন, কেপিটেল আৰু সংগঠন হৈছে অৰ্গেনাইজেশ্যন। যিকোনো এটা বস্তু বা সামগ্ৰী প্ৰডাকশ্যন হ'বৰ কাৰণে বা সেৱা বা ছাৰ্ভিচ যিয়েই নহওক উৎপাদন হ'বৰ কাৰণে আমাক লাগিব লেণ্ড, লেবাৰ, কেপিটেল এণ্ড অৰ্গেনাইজেশ্যন। আপোনাৰ ভূমি লাগিব, ভূমি নহ'লে নহ'ব, লেবাৰো লাগিব, কেপিটেল থাকিব লাগিব, আপোনাৰ হাতত টকা পইচা থাকিব লাগিব আৰু লগতে লাগিব সংগঠন, যিয়ে এইটো আপোনাক বজাৰলৈকে উলিয়াই দিব। তাৰপিছত যিখিনি আপোনাৰ উৎপাদন হ'ব সেই উৎপাদনখিনি হ'ব মুঠ ঘৰুৱা উৎপাদন, যাক আমি ইংৰাজীত কওঁ গ্ৰছ ডমেষ্টিক প্ৰডাক্ট GDP। আৰু GDPটো হৈছে দ্য টোটেল ভেলু অফ গুডছ প্ৰডিউচড এণ্ড ছাৰ্ভিচেছ ৰেণ্ডাৰ্ড উইথিন এ কাণ্ট্ৰি ডিউৰিং এ ইয়াৰ ইজ ইটছ গ্ৰছ ডমেষ্টিক প্ৰডাক্ট। আৰু মুঠ ঘৰুৱা উৎপাদনটো হৈছে এটা বৰ্ষত এখন দেশত উৎপাদিত হোৱা সামগ্ৰীৰ লগতে সেৱা কাৰ্য। আপুনি ছাৰ্ভিচ কৰিব পাৰে, সেই ছাৰ্ভিচটো এটা সেৱা হয় আৰু সেইটো এটা উৎপাদন কৰে। সেই সেৱাৰ দ্বাৰা উৎপাদন হয়। উৎপাদন হোৱাৰ বাবে এই সেৱাটোকো বা ছাৰ্ভিচকো কি কৰা হয়, উৎপাদন বুলি ধৰা হয়। তাৰপিছত আহিছোঁ NNP। NNPক কোৱা হয় নেট নেশ্যনেল প্ৰডাক্ট। আৰু GNP মানে হৈছে গ্ৰছ নেশ্যনেল প্ৰডাক্ট। আপুনি GNPৰ পৰা বা গ্ৰছ নেশ্যনেল প্ৰডাক্টৰ পৰা আপোনাৰ মুঠ যিটো ৰাষ্ট্ৰীয় উৎপাদন, সেই ৰাষ্ট্ৰীয় উৎপাদনৰ পৰা ডেপ্ৰিচিয়েশ্যন মাইনাছ কৰিলে বা বিয়োগ কৰিলে আপুনি পাব নেট নেশ্যনেল প্ৰডাক্ট। গ্ৰছ ডমেষ্টিক প্ৰডাক্ট, নেট নেশ্যনেল প্ৰডাক্ট আৰু গ্ৰছ নেশ্যনেল প্ৰডাক্ট, এই তিনিওটাই হৈছে আমাৰ প্ৰডাকশ্যনৰ একোটা উপাদান বা উৎপাদনৰ একোটা উপাদান। এটা কথা মনত ৰাখিব যে গ্ৰছ ডমেষ্টিক প্ৰডাক্ট বুলি ক'লে মুঠ ঘৰুৱা উৎপাদনত কি কি বস্তু থাকে সেইখিনি হ'ব এখন দেশৰ এটা বৰ্ষত যিখিনি উৎপাদিত হয় বা যিখিনি সৃষ্টি হয় সেইখিনি হৈছে ঘৰুৱা উৎপাদন। তাৰপিছত আহিছোঁ ইউটিলিটিলৈকে। ইউটিলিটি কনচেপ্টটো কেনেকুৱা? ইউটিলিটি শব্দৰ অৰ্থ হৈছে উপযোগিতা। কোনো এটা বস্তুৱে মানুহৰ অভাৱ পূৰণ কৰিব পৰা যিটো ক্ষমতা, সেই ক্ষমতাটোক কোৱা হয় উপযোগিতা। আৰু এই উপযোগিতাৰ ধাৰণাটো প্ৰথমে আগবঢ়াইছিল ছুইজাৰলেণ্ডৰ মেথেমেটিচিয়ান ডেনিয়েল বাৰ্নৌলিয়ে। আৰু ইউটিলিটি বা উপযোগিতাৰ চাৰিটা ধৰণ আছে। 4 টাইপছ অফ ইউটিলিটিছ আৰ দেয়াৰ। এটা হৈছে ফৰ্ম ইউটিলিটি, এটা হৈছে টাইম ইউটিলিটি, এটা হৈছে প্লেচ ইউটিলিটি আৰু এটা হৈছে পচেছন ইউটিলিটি। এতিয়া উদাহৰণস্বৰূপে মই আপোনালোকক কৈ দিছোঁ যে চুগাৰ বা চেনি, এই চেনিটোৱে আপোনাৰ যিটো ইউটিলিটি বা উপযোগিতা, এই উপযোগিতাটো কিমান? এজন মানুহৰ লগত আন এজন মানুহৰ উপযোগিতাটো বেলেগ বেলেগ। এজন মানুহে যদি এদিনত একাপ চেনি খায়, তেতিয়া হয়তো আপুনি সেই একাপ চেনিয়ে আপোনাক ছেটিছফাইড নকৰিবও পাৰে বা আপোনাৰ অভাৱ পূৰণ নকৰিবও পাৰে। গতিকে মানুহ মাত্ৰেই যিটো ইউটিলিটি হয়, উপযোগিতা হয়, সেই উপযোগিতাটো বেলেগ বেলেগ হয়। মনত ৰাখিব যে মানুহৰ যিটো অভাৱ পূৰণ কৰিব পৰা ক্ষমতা, সেই ক্ষমতাটোকে উপযোগিতা বোলা হয়। মই আপোনালোকক উদাহৰণস্বৰূপে চেনিৰ কথা ক'লোঁ, চেনিটো আপোনালোকে ধৰি ল'ব পাৰে। তাৰপিছত ইনকামৰ কথা কৈছে। ইনকামটো হৈছে আয়। কোনো এটা কাম বা সেৱা আগবঢ়োৱাৰ বিনিময়ত যি অৰ্থ পোৱা যায় বা যি টকা পইচা লাভ কৰা যায়, সেইটোৱেই হৈছে এখন দেশ বা এজন মানুহৰ ইনকাম। আপুনি কিবা এটা ছাৰ্ভিচ ৰেণ্ডাৰ্ড কৰিছে বা আপুনি কিবা এটা গুডছ প্ৰডিউচ কৰিছে, প্ৰডিউচ কৰাৰ পিছত সেইটো আপুনি বিক্ৰী কৰিছে, বিক্ৰী কৰি পোৱাৰ পিছত আপুনি যি ধন লাভ কৰিছে সেইটো হৈছে আপোনাৰ ইনকাম। ইনকামৰ তিনিটা টাইপছ আছে, তিনি ধৰণৰ ইনকামছ আছে।
আৰু এই তিনিটা আইৰ ভিতৰত প্ৰথমটো দিছে এক্টিভ ইনকাম, যি দৰমহাৰ পৰা পোৱা বা কোনো কামৰ বিনিময়ত পোৱা। মই আপোনালোকক অলপ আগতে ক'লোঁ, আপুনি কাম কৰি এটা যি পইচা পাব বা যি টকা পইচা পাব সেইখিনি হ'ব এক্টিভ ইনকাম। দৰমহাৰ পৰা পোৱা টকাবিলাকো কি হ'ব, এক্টিভ ইনকামত পৰে। তাৰপিছতে আহিছোঁ ৰেণ্টেল ইনকামলৈকে, ঘৰ বা দোকান ভাড়া দি যি ইনকাম পোৱা হয় সেইটো আপুনি ডিৰেক্টলি নাপায়। আপুনি ৰেণ্টেল ইনকামটো কি হ'ব, আপুনি ভাড়া দিছে, বহুদিন আগতে আপুনি ঘৰটো বনাইছিলে, সেইটো ভাড়া দিছে, ভাড়া দি উঠি এতিয়া আপুনি লাহে লাহে তাৰ পৰা ইনকামটো পাই আছে, সেইটো হৈছে ৰেণ্টেল ইনকাম, ঘৰ ভাড়া দিয়া, দোকান ভাড়া দিয়া। তাৰপিছত আহিছে ডিভাইডেণ্ড ইনকাম। এই ডিভাইডেণ্ড ইনকামটো হৈছে অকণমান আওপকীয়া। ষ্টক এক্সচেঞ্জ আপোনালোকে হয়তো নামটো শুনিছে, যে ষ্টক এক্সচেঞ্জ বা মিউচুৱেল ফাণ্ডত যিবিলাক ধন আমি জমা কৰোঁ, সেই জমা কৰা ধনবিলাকৰ বিনিময়ত আমি এটা ৰিটাৰ্ণ পাওঁ, সেইটো হৈছে ডিভাইডেণ্ড ইনকাম। এই ধনটো আপুনি জমা কৰি কৰি গৈ আছে, নতুবা একেবাৰেই জমা কৰিছে। একেবাৰে জমা কৰাৰ পিছত আপুনি যি ৰিটাৰ্ণ পাব, আপুনি ধৰি লওক সুতে মূলে পালে, তো এই যিখিনি ৰিটাৰ্ণ পাব আপুনি, সেই ৰিটাৰ্ণ পোৱাখিনি হ'ব আপোনাৰ ডিভাইডেণ্ড ইনকাম। এতিয়া আহিছোঁ নেশ্যনেল ইনকামলৈকে, যাক আমি ৰাষ্ট্ৰীয় আয় বুলি কওঁ। এটা অৰ্থনৈতিক বৰ্ষত এখন দেশে উপাৰ্জন কৰা বস্তু আৰু সেৱাৰ মূল্যৰ পৰিমাণেই হৈছে দেশখনৰ ৰাষ্ট্ৰীয় আয়। আমি আগতে পঢ়িছিলোঁ প্ৰডাকশ্যনত, যে এখন দেশে কি কৰে, বস্তু উৎপাদন কৰে আৰু সেৱা আগবঢ়ায়। এই বস্তু উৎপাদন কৰা আৰু সেৱা আগবঢ়োৱাৰ বিনিময়ত যি মূল্য, সেই মূল্যখিনিকেই কোৱা হয় দেশখনৰ ৰাষ্ট্ৰীয় আয়। এজন মানুহে যদি এযোৰ পাৰ চৰাই বিক্ৰী কৰে, সেই পাৰ চৰাইযোৰ বিক্ৰী কৰাৰ বিনিময়ত যি ধন লাভ কৰিব, সেই ধনটো, আৰু আনজন মানুহে যদি এটা গৰু বিক্ৰী কৰি যি ধন লাভ কৰে, সেই ধনটো, এই গোটেইবিলাক ধন লগ লাগি কি হ'ব, দেশখনৰ ৰাষ্ট্ৰীয় আয় হ'ব। নেশ্যনেল ইনকাম, ইয়াত কৈছে যে নেশ্যনেল ইনকাম ইজ দ্য টোটেল অফ, কিহৰ টোটেল কৈছে, ফেক্টৰ ইনকাম। ফেক্টৰ ইনকাম এতিয়া আপোনালোকক দিছে যে ফেক্টৰ ইনকাম কোনবিলাক আছে, ৱেজেছ, চেলাৰী, ইণ্টাৰেষ্ট মানে সুদ, ৰেণ্ট মানে হৈছে ভাড়া, প্ৰফিট মানে হৈছে লাভ। আপুনি ৱেজেছ, ইণ্টাৰেষ্ট, ৰেণ্ট আৰু প্ৰফিট। তাৰপিছত কৈছে যে ৰিচিভড বাই ফেক্টৰ্ছ অফ প্ৰডাকশ্যন। ফেক্টৰ্ছ অফ প্ৰডাকশ্যন হৈছে লেবাৰ, কেপিটেল, লেণ্ড এণ্ড অৰ্গেনাইজেশ্যন। এই গোটেইবিলাক লগ লাগি যিখিনি হ'ব, সেইখিনিয়ে হ'ব দেশ এখনৰ ৰাষ্ট্ৰীয় আয়, নেশ্যনেল ইনকাম। The first attempt to calculate national income of India was made by দাদাভাই নৰজী। এইটো এটা ইম্পৰ্টেণ্ট কনচেপ্ট, যে দাদাভাই নৰজীয়ে, আমাৰ ভাৰতবৰ্ষৰ দাদাভাই নৰজীয়ে 1867 আৰু 68 চনত প্ৰথমবাৰ ৰাষ্ট্ৰীয় আয় উলিয়াবৰ বাবে 1867 আৰু 68 চনত তেওঁ এটেম্প্ট কৰিছিল প্ৰথমবাৰৰ বাবে। আৰু তেতিয়া তেওঁ এজন মানুহৰ গড় আয় বা পাৰ কেপিটা ইনকাম, সেই পাৰ কেপিটা ইনকামটো তেওঁ ধৰিছিলে 20 টকাকৈ। এজন মানুহৰ গড় আয় আছিলে 20 টকা। এতিয়া ইয়াত কেইটামান কনচেপ্ট দিছে, সেই কনচেপ্টটো হৈছে নেট নেশ্যনেল প্ৰডাক্ট, যাক আমি NNP বুলি কওঁ। যিহেতু ইয়াতে বেছিক কনচেপ্টটোহে আলোচনা কৰিব কৈছে, গতিকে মই আপোনালোকক ইমান ভিতৰলৈ সোমোৱাই লৈ নাযাওঁ। ইয়াতে কৈছে যে নেট নেশ্যনেল প্ৰডাক্ট মানে হৈছে NNP, গ্ৰছ নেশ্যনেল প্ৰডাক্ট মানে হৈছে GNP, আৰু GDP মানে আমি আগতে আলোচনা কৰিছোঁ গ্ৰছ ডমেষ্টিক প্ৰডাক্ট, মুঠ ঘৰুৱা উৎপাদন। কিন্তু ইয়াত মনত ৰাখিবলগীয়া টপিকটো হৈছে দাদাভাই নৰজীয়ে প্ৰথমবাৰৰ বাবে নেশ্যনেল ইনকামৰ এটেম্প্ট কৰিছিল। তাৰপিছত আহিছোঁ PCI, যিটো হ'ব আমাৰ জন্মুৰী আয় বা এজন মানুহৰ ব্যক্তিগত আয়টো। ইয়াত কৈছে পাৰ কেপিটা ইনকামটো হৈছে টোটেল নেশ্যনেল ইনকাম ডিভাইডেড বাই টোটেল নেশ্যনেল পপুলেশ্যন। এখন দেশৰ যিমান ৰাষ্ট্ৰীয় আয় হ'ব, মুঠ ৰাষ্ট্ৰীয় আয় হ'ব, সেই ৰাষ্ট্ৰীয় আয়টোক আমি কিহেৰে হৰণ কৰিব লাগিব, দেশখনৰ যিমানবিলাক মানুহ আছে, সেই জনসংখ্যাৰে হৰণ কৰিব লাগিব। দেশখনৰ জনসংখ্যাৰে যদি দেশখনৰ ৰাষ্ট্ৰীয় আয়ক হৰণ কৰি দিওঁ, তেতিয়াহ'লে আমাৰ পাৰ কেপিটা ইনকাম ওলাই যাব। জনমূৰি আয় দেশ এখনৰ সৰ্বমুঠ মানুহৰ তুলনাত দেশখনৰ ৰাষ্ট্ৰীয় আয়। এতিয়া আহিছোঁ নেশ্যনেল ইনকাম অফ ইণ্ডিয়া ফৰ 1948 and 49 was rupees 8,710 crore and the per capita income was rupees 225. 1948 আৰু 49 চনত ভাৰতৰ নেশ্যনেল ইনকাম আছিলে 8,700 crore টকা আৰু পাৰ কেপিটা ইনকাম আছিলে 225 টকা। আৰু 1955 চনৰ পৰা চেণ্ট্ৰেল ষ্টেটিষ্টিকেল অৰ্গেনাইজেশ্যনে নেশ্যনেল ইনকামটো প্ৰিপেয়াৰ কৰা আৰম্ভ কৰিছে। এতিয়া ৱেলথত কৈছে যে সম্পত্তি হৈছে এখন দেশৰ
এটা কোম্পানী বা এজন মানুহৰ নিজা সম্পদৰ মূল্য তেওঁৰ ব্যক্তিগত সম্পদৰ মূল্যটোৱেই হৈছে ৱেল্থ এখন দেশৰ কিছুমান নিজা সম্পত্তি থাকে বা সম্পদ থাকে সেইখিনি হৈছে দেশখনৰ ৱেল্থ এজন মানুহৰ থাকে এটা কোম্পানীৰ থাকে তো ইয়াত কি কৈছে আডাম স্মিথ ইন হিজ সেমিনেল ৱৰ্ক দ্য ৱেল্থ অফ নেশ্যনছ described wealth as the annual produce of the land and labor of the society. আডাম স্মিথে কৈছে যে ৱেল্থ অফ নেশ্যনছ বুলি তেওঁৰ এখন বুক আছে কিতাপ আছে সেই কিতাপখনত তেওঁ লিখিছিলে যে সম্পত্তি হৈছে লেণ্ড আৰু লেবাৰ ভূমি আৰু শ্ৰমৰ এখন ছ'চাইটিৰ ভূমি আৰু শ্ৰমৰ বাৰ্ষিক উৎপাদন তাৰপিছত আডাম স্মিথে যি ফাদাৰ অফ ইকনমিক্স হয় তেওঁ 1723 পৰা 1790 চনলৈকে জীয়াই আছিলে আৰু তেওঁ হৈছে অথৰ অফ দ্য ফেমাছ বুক ৱেল্থ অফ নেশ্যনছ এইখন হৈছে ইকনমিক্সৰ ওপৰত লিখা তেওঁৰ যিটো সেমিনেল ৱৰ্ক আছিল তাৰ ওপৰত লিখা এই বুকখন ৱেল্থ অফ নেশ্যনছ আৰু ইয়াত তেওঁ অৰ্থনীতিৰ বিষয়ে সবিশেষ আলোচনা কৰিছে আৰু এই কিতাপখন প্ৰকাশ হৈছিলে 1776 চনত তাৰপিছত আহিছোঁ মানিলৈকে মানিৰ শব্দটোৰ অৰ্থ হৈছে অৰ্থ বা মুদ্ৰা এতিয়া মুদ্ৰা হৈছে এটা অৰ্থনৈতিক একক বা সংকেত আপোনালোকে ক'ব পাৰে যে সংকেত বা একক ই এখন অৰ্থনীতিত বিনিময়ৰ মাধ্যম হিচাপে কাম কৰে মানিয়ে কি কৰে মানিটোৱে মিডিয়াম অফ এক্সচেঞ্জ হিচাপে কাম কৰে আমাৰ ইয়াতে মেইন গুৰুত্ব দিবলগীয়া কনচেপ্টটো হৈছে মুদ্ৰাৰ কামবিলাক যে মুদ্ৰাই কি কাম কৰে মুদ্ৰাৰ তিনিটা প্ৰধান কাম আছে সেইকেইটা হৈছে ফাৰ্ষ্ট ইজ এ ষ্ট'ৰ অফ ভেলু মূল্যৰ সংৰক্ষণ কৰা যি মুদ্ৰা থাকিব সেই মুদ্ৰাৰ যিটো মূল্য সেই মূল্যটোৰ সংৰক্ষণ কৰিব লাগিব আৰু 2 নম্বৰতে কৈছে মিডিয়াম অফ এক্সচেঞ্জ এইটো হৈছে বিনিময়ৰ মাধ্যম আগত কি কৰিছিলে আগৰ মানুহবিলাকে গৰু ছাগলী আৰু তাতোকৈ আগতে মানুহবিলাকে কি কৰিছিল গোল্ডৰ ইউজ কৰিছিল সোণৰ ব্যৱহাৰ কৰিছিল মিডিয়াম অফ এক্সচেঞ্জ হিচাপে কিন্তু বৰ্তমান ভাৰত চৰকাৰে লগতে প্ৰত্যেকখন দেশৰ চৰকাৰে কি কৰিছে বিনিময়ৰ মাধ্যম হিচাপে গোল্ড নহয় তেওঁলোকৰ কাৰেন্সি বা মুদ্ৰা ব্যৱহাৰ কৰিছে তাৰপিছতে কৈছে ইউনিট অফ মেজাৰ এই মুদ্ৰা হৈছে এটা গণনাৰ একক আমি 1 2 3 4 এনেকুৱাকৈ গণনা কৰিব পাৰোঁ বা এটকা দুটকা তিনিটকা এনেকুৱাকৈ গণনা কৰিব পাৰোঁ মুদ্ৰাৰ প্ৰকাৰ প্ৰথমটো হৈছে কমোডিটি সামগ্ৰী 2 নম্বৰটো দিছে ফিয়েট মানি 3 নম্বৰটো দিছে ফিউডিচিয়াৰী মানি আৰু 4 নম্বৰটো দিছে কমাৰ্চিয়েল মানি এতিয়া সামগ্ৰীৰ কথা ক'লে আপোনালোকে গম পাব কমোডিটি বুলি ক'লে সামগ্ৰী বুলি ক'লে আপোনালোকে গম পাব গোল্ডটো এটা আমাৰ কমোডিটি মানি গোল্ডক আপুনি কি কৰে সোণটোৱে কি কৰে মিডিয়াম অফ এক্সচেঞ্জ হিচাপেও কাম কৰে বৰ্তমান সময়ত আন্তঃৰাষ্ট্ৰীয় বজাৰত সোণটোৱে মিডিয়াম অফ এক্সচেঞ্জ হিচাপে কাম কৰে 2 নম্বৰ দিছে ফিয়েট মানি বুলি ক'লে কাৰেন্সি আৰু নোটছক বুজায় যি কাৰেন্সি আৰু নোটছৰ ওপৰত মুদ্ৰা আৰু টকাৰ ওপৰত ভাৰত চৰকাৰৰ অধিকাৰ আছে তেওঁলোকে ইচ্ছামতে যিমানখিনি প্ৰিণ্ট আউট কৰিব লাগে কাৰেন্সি মানুহ সেইখিনিমানখিনিলৈকেহে তেওঁলোকে প্ৰিণ্ট আউট কৰিব পাৰে বা প্ৰিণ্ট কৰিব পাৰে 3 নম্বৰ দিছে ফিউডিচিয়াৰী মানিটো হৈছে চেকবুকবিলাক এই চেকবুকবিলাকত কি হয় যিজনে পে' কৰিব সেই পে'জনৰ আৰু যালৈকে পে' কৰিব তেওঁলোকৰহে অধিকাৰ থাকে এতিয়া গভৰ্ণমেণ্টৰ কোনো কি নাথাকে অধিকাৰ নাথাকে তো ফিউডিচিয়াৰী মানিৰ কথা ক'লে আমি এক্সাম্পল হিচাপে চেকবুক ক'ব পাৰিম তাৰপিছতে কৈছে 4 নম্বৰটো কৈছে কমাৰ্চিয়েল মানি এই কমাৰ্চিয়েল মানিত আপোনাৰ লোনৰ পৰা যিখিনি কমাৰ্চিয়েল বেংকে সুদ পাব সেই সুদখিনি বা প্ৰফিটখিনি হ'ব তেওঁলোকৰ কাৰণে কমাৰ্চিয়েল মানি তো 4 নম্বৰটো কৈছে প্ৰাইচ এই প্ৰাইচ বা মূল্য এই মূল্যটো হৈছে কিবা এটা বস্তু বিক্ৰী বা কিনাৰ বাবে যি মূল্য নিৰ্ধাৰণ কৰা হয় সেয়াই হৈছে কোনো এটা বস্তুৰ মূল্য যিকোনো এটা বস্তু আপুনি কিনিবৰ বাবে বা বিক্ৰী কৰিবৰ বাবে এটা কি কৰা হয় মূল্য এটা নিৰ্ধাৰণ কৰা হয় বা এটা এমাউণ্ট ধৰি দিয়া হয় তো সেইটোৱেই হৈছে বস্তুটোৰ মূল্য ইয়াতে প্ৰাইচ বা মূল্যক আমি দুটা ভাগত ভাগ কৰিছোঁ এটা হৈছে বজাৰ মূল্য মাৰ্কেট প্ৰাইচ আৰু আনটো হৈছে নৰ্মেল প্ৰাইচ বা সাধাৰণ মূল্য এতিয়া বজাৰ মূল্যক কোনটোক কয় বজাৰ মূল্য হৈছে কোনো এটা সময়ৰ চলিত মূল্য কোনো এটা সময়ৰ নিৰ্দিষ্ট সময়ৰ চলিত মূল্যটো যিটো বৰ্তমান ৰানিং হৈ আছে সেই মূল্যটো যি মূল্যত কোনো এটা বস্তু বা সেৱা ক্ৰয় কৰিব তথা বিক্ৰী কৰিব পাৰি আপুনি বস্তু এটা কিনিব পাৰিব বা বিক্ৰী কৰিবও পাৰিব আৰু কোনটো সময়ত কোনো এটা নিৰ্দিষ্ট সময়ত যদি আপুনি যিকোনো এটা বস্তু কিনে বা বিক্ৰী কৰে তো সেইখিনি সময়ত যিটো মূল্য চলি থাকে সেইটোক কোৱা হয় মাৰ্কেট প্ৰাইচ মনত ৰাখিব যে এই
মূল্যটো নিৰ্ধাৰণ কৰে এই মূল্যটো নিৰ্ধাৰণ কোনে কৰে এই মূল্যটো নিৰ্ধাৰণ কৰে প্ৰডিউচাৰবিলাকে এই প্ৰডিউচাৰবিলাকে নিৰ্ধাৰণ কৰে কিন্তু কোনো কোনো ক্ষেত্ৰত দেখা যায় যে এই মূল্যটো নিৰ্ধাৰণ কৰে কেৱল গ্ৰাহকেহে প্ৰডিউচাৰে নহয় কনজিউমাৰে কৰে তো কেতিয়া কৰে প্ৰডিউচাৰে আৰু কেতিয়া কৰে কনজিউমাৰ এই সকলোখিনি আমি নেক্সট ভিডিঅ'টোত কনসেপ্ট অফ মাৰ্কেটছ এই টপিকটোত আমি আলোচনা কৰিম তেতিয়াহ'লে আপোনালোকে সেই ভিডিঅ'টো চাবলৈ নাপাহৰিব আমি আহি সেই ভিডিঅ'টোত ডিটেইলছত কনসেপ্ট অফ মাৰ্কেটছৰ ডিটেইলছত আলোচনা কৰিম তাৰপিছত আহিছে সাধাৰণ মূল্যলৈকে এই সাধাৰণ মূল্যটো বা নৰ্মেল প্ৰাইচটো হৈছে যি মূল্য দীৰ্ঘদিনৰ বাবে বহুত দিনৰ বাবে সেই মূল্যটো চলি থাকিব তাত উঠা নমা নহয় এইটো কিহৰ বাবে যোগান আৰু চাহিদাৰ ওপৰত নিৰ্ভৰ কৰি এই যোগান মানে হৈছে ছাপ্লাই আৰু চাহিদা মানে হৈছে ডিমাণ্ড এই ডিমাণ্ড এণ্ড ছাপ্লাইৰ ওপৰত নিৰ্ভৰ কৰি এই সাধাৰণ মূল্যটো বহুত দিনৰ বাবে কি হয় চলি থাকে আৰু ইয়াতে কৈছে যে মূল্যৰ তিনিটা কাম আছে এইটো হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ মূল্যৰ কি কাম আছে প্ৰাইচে কি ডিটাৰমাইন কৰে হোৱাট দ্য প্ৰাইচ ডিটাৰমাইন ফাৰ্ষ্ট কৈছে যে কি বস্তু উৎপাদন কৰিব আৰু কিমান কৰিব হোৱাট টু প্ৰডিউচ এণ্ড হাউ মাছ টু প্ৰডিউচ সেইটো মূল্যই নিৰ্ধাৰণ কৰে কিবা এটা বস্তু প্ৰডিউচ কৰিবৰ কাৰণে বা উৎপাদন কৰিবৰ কাৰণে মূল্যই নিৰ্ধাৰণ কৰিব যে কিমান প্ৰডিউচ কৰিম কিমান উৎপাদন কৰিম আৰু কি বস্তু উৎপাদন কৰিম কি বস্তু উৎপাদন কৰিলে লাভ হ'ব 2 নম্বৰতে কৈছে মূল্যৰ 2 নম্বৰ কামটো হৈছে কেনেকৈ উৎপাদন কৰিব একেবাৰে কম খৰচত মানে এটা মিনিমাম এক্সপেন্স একদম কম খৰচত কেনেকুৱাকৈ উৎপাদন কৰিব সেইটো নিৰ্ভৰ কৰিব মূল্যৰ ওপৰত যদি ৰ মেটেৰিয়েলছৰ দামবিলাক বেছি হয় তেতিয়াহ'লে বস্তুটো উৎপাদন কৰোঁতে সেই বস্তুটোৰ যিটো চেলিং প্ৰাইচ হ'ব বা কষ্ট হ'ব সেইটো কষ্টটো বহুত বেছি হৈ যাব দামটো বহুত বেছি হৈ যাব সেইকাৰণে কেনেকৈ উৎপাদন কৰিব সেইটোও নিৰ্ধাৰণ কৰে মূল্যই আৰু 3 নম্বৰত কৈছে যে উৎপাদিত সামগ্ৰী কোনে পাব যিবিলাক সামগ্ৰী উৎপাদন কৰা হৈ যাব এটা ফেক্টৰীত বা এটা উদ্যোগত যদি প্ৰডিউচ কৰা হৈ গ'ল যিকোনো এটা সামগ্ৰী সেই প্ৰডিউচ কৰা হোৱাৰ পিছত সেই সামগ্ৰীটো কোনে পাব সেইটোৰ ওপৰত আটাইতকৈ বেছি নিৰ্ভৰ কৰে যদি এই সামগ্ৰীটো সকলো মানুহে পাব কমন মেন সকলো মানুহে পাব তেতিয়াহ'লে এই সামগ্ৰীটোৰ মূল্যটো কেনেকুৱা হ'ব লাগিব আৰু দুখীয়া মানুহে বা প'ৰ ক্লাছ মানুহে পাবলৈ হ'লে এই সামগ্ৰীটোৰ মূল্যটো নিৰ্ধাৰণ কৰিব লাগিব আৰু সেই মূল্য নিৰ্ধাৰণ কৰি সেই বস্তুটো উৎপাদন কৰিব লাগিব বহুত বেছি দামৰ বস্তু এটা উৎপাদন কৰাৰ পিছত সেই বস্তুটো অইন মানুহে নিকিনিবও পাৰে গতিকে আপোনালোকে এইখিনি মনত ৰাখিব আৰু টাইপছ কেইটা প্ৰাইচৰ যিটো টাইপছ আছে সেইটো মনত ৰাখিব মাৰ্কেট প্ৰাইচ আৰু নৰ্মেল প্ৰাইচ তেতিয়াহ'লে বন্ধুসকল এই ভিডিঅ'টি চাই কেনে পেলাই জনাবলৈ নাপাহৰিব লগতে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টি ভাল পাইছে যদি আপোনালোকে ভিডিঅ'টি ভাল পাইছে তেতিয়া নিজৰ বন্ধু বান্ধৱীয়ে শ্বেয়াৰ কৰিব আৰু লগতে অনাগত ভিডিঅ'বোৰ পাবলৈ চাই থাকিব এডুকেয়াৰ কম্পিটিটিভ থেংক ইউ